হাই অসমবাসী, আমি আজি বহুত দূৰলৈ মানে শিৱৰ মন্দিৰলৈ ওলাইছোঁ। আমি কমচে কম 60 কিলোমিটাৰ দূৰ আমি এতিয়া যাম। গতিকেলৈ সেই 60 কিলোমিটাৰ দূৰত মানে এটা অৰণ্যৰ মাজত, জংঘলৰ মাজত এটা মন্দিৰ আছে। মানে সেই মন্দিৰটোত আমি সেৱা কৰিবলৈ যাওঁ। আমি কিমান মানুহ হয় তাত মই গৈ দেখাম। আমি ওলাইছোঁ। আহা পেহী, এয়া মোৰ পৰিবাৰ আৰু মোৰ পেহী আৰু এয়া মোৰ বন্ধু, সকলোৱে ওলাইছোঁ দেই। এয়া ওলাইছোঁ আমি, বাই তাত গৈ দেখাম সকলো। অসমবাসী পাইছোঁহি দেই। এইটো আমি এয়া মানুহ বহুত আহিছে। এইফালে ৰাস্তা, এইবিলাক এইটো ৰাস্তা। আমি এইফালে যাম, জংঘলৰ মাজেদি এইফালে যাম। এতিয়া পামগৈ লাহেকৈ দেই। আমি আহি আছোঁ। মানে ভাবিবই নোৱাৰি তাৰমানে যে এতিয়া জংঘলৰ মাজত যে ইমান যে ভিৰ নহয়। এইবিলাক জংঘলৰ মাজতো যে ইমান ভিৰ, মানে এটা মন্দিৰ চাবৰ কাৰণে যে, সেৱা কৰিবৰ কাৰণে যে বহুত মানে কিমান মানে আহিছে ক'ব নোৱাৰি অসমবাসী ৰাইজ। এবাৰ আপোনালোকে চাওকচোন, ৰাস্তাত কিমান মানুহ গৈ আছে। এবাৰ চাওক, জংঘলৰ মাজত মানে একদম ধুনীয়া মানে পৰিৱেশ, একদম মানুহ আপোনালোকক এটা পৰিৱেশ দেখাইছোঁ। মানে যে এতিয়া মন্দিৰত এইটো পৰিৱেশটো চোৱাচোন। এটা অৰণ্যৰ মাজত থকাৰ মানে মন্দিৰ, কিমান মানে মানুহ, পৰিৱেশটো এবাৰ চোৱা। আমি মন্দিৰ পোৱাগৈ নাই, মানে ইমানেই যে মানুহ ভিৰ নহয়। পৰিৱেশটো এবাৰ চাই লোৱা। পূৰা গাড়ী মটৰে মানে এই অৰণ্যৰ মাজত ভৰপূৰ হয়। মন্দিৰ পাবলৈ আছে আৰু বহুত দূৰ। গতিকেলৈ এবাৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক। কিমান সমাগমা এই মন্দিৰ, অৰণ্যৰ মাজত থকা এই মন্দিৰটোলৈ। চাৰিওফালে হাবি। অসমবাসী পালোহি দেই মন্দিৰ। এনেকুৱা এটা অৰণ্যৰ মাজত যে এজন মন্দিৰ আছে, তাৰমানে মন্দিৰ পৰিৱেশটো এবাৰ দেখাইছোঁ। এই মন্দিৰ পালোহি, এইখনে মন্দিৰ। এই মন্দিৰ পৰিৱেশটো চোৱা, কিমান ইয়াত যে বিপৰীত মানুহ, একদম মানে মানুহে ভৰপূৰ হৈ মুঠতে এবাৰ চব গোটেই অজস্ৰ মানুহ। এইবিলাক মন্দিৰ পাবলৈ আছে, লাইন লাগিব দিছে। চানা এই মন্দিৰ পাবলৈ পালোহি দেই অসমবাসী। এয়াই মন্দিৰ, আমাৰ জংঘলৰ মাজত এটাৰ মন্দিৰ আছে। এইখনে মন্দিৰ। মানে এই লাইন পাতিব দিছে তাৰমানে, লাইন মানে মন্দিৰ পাবলৈ যে সেৱা কৰিবৰ কাৰণে যে লাইন পাতিবলগীয়া হৈছে তাৰমানে। এইফালেও লাইন আৰু এইফালেও লাইন। আমি এতিয়া ধূপকাঠি জ্বলাম। উপায় নাই, মন্দিৰততো ধূপকাঠি জ্বলাব নাপালোঁ আৰু ইয়াতে আমি এতিয়া ধূপকাঠি জ্বলাম। সকলো মন্দিৰটো এইটো মন্দিৰ। গতিকে মন্দিৰটো বা মানুহ ভিৰ বাৰ পৰা নোৱাৰি, মানে ইমানেই ভিৰ বাৰ। মানে এতিয়া আমি ইয়াতে নোৱাৰা দুখত মানে ইয়াতে জ্বলাইছে আৰু আমি এতিয়া ইয়াত ধূপকাঠি জ্বলাম। অসমবাসী আমি মন্দিৰ পালোহি দেই। এনে এখন অৰণ্যৰ মাজত এটাৰ মন্দিৰ মানে আছে, দেখাইছোঁ। এইফালে হ'ল অহা যোৱা কৰা ৰাস্তা। এইটো অৰণ্যৰ মাজত, মানে পূৰা অৰণ্যৰ মাজত যে এখন মন্দিৰ আছে, এইখনে